কোভিডৰ নতুন ভেৰিয়েণ্ট ভাৰতত চিনাক্ত হোৱাৰ পিছতে এই মুহূৰ্তত ৰাজ্য চৰকাৰে এক নতুন এছঅপি জাৰি কৰিছে আৰু এই এছঅপিত কি আছে, কি বন্ধ থাকিব, কি খোলা থাকিব, সকলোবোৰ বিষয়বস্তু আমি জানিবলৈ আমি ৰাজনৈতিক সম্পাদক ছায়ামণি ভূঞাৰ সৈতে সংযুক্ত হৈছোঁ। কি আছে এছঅপি? এতিয়া অৱশেষত অসমত নতুনকৈ অমিক্ৰণৰ সম্পৰ্কীয় নতুন ভেৰিয়েণ্ট কোভিডৰ নতুনকৈ এছঅপি জাৰি কৰিবলৈ অসম চৰকাৰে জাৰি কৰিছে। কিছু সময়ৰ আগতে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই এছঅপি জাৰি কৰিছে। এই গোটেই অমিক্ৰণ সম্পৰ্কীয় যি নতুন এছঅপি, এইটো মূলতঃ আন্তঃৰাষ্ট্ৰীয় যি ভ্ৰমণকাৰীসকল আহে বা বিভিন্ন দেশৰ পৰা, বিশেষকৈ আফ্ৰিকা, বটছুৱানা, ঘানা, হংকং, ইটালী, ইংলেণ্ডকে ধৰি মুঠ 30খন দেশত ইয়াত যথেষ্ট সম্প্ৰসাৰিত হৈছে, খুব ক্ষিপ্ৰভাৱে বাঢ়িছে আৰু অসমত কৰ্ণাটকৰ পাছত অসমতো ইয়াত ওলাইছে। গতিকে এই দেশসমূহৰ পৰা, বিশেষকৈ এইকেইখন দেশৰ বাহিৰেও আন্তঃৰাষ্ট্ৰীয় বিমান ভ্ৰমণকাৰীসকলৰ কাৰণেই আচলতে এই মূলতঃ এই এছঅপিখন জাৰি কৰা হৈছে। তাৰ মূল কথাটো যদি ক'বলৈ যাওঁ তেতিয়াহ'লে প্ৰথম কথাটো হ'ল যে যিসকল ব্যক্তি বিদেশৰ পৰা আহি ভাৰতৰ ভূমিত ভৰি দিব বা অসমলৈ আহিব, এয়াৰপৰ্টত নামি তেওঁলোকে RT-PCR টেষ্ট কৰাৰ উপৰিও তেওঁলোকে 7 দিন, যদি নেগেটিভো আহে, তেওঁলোকৰ যদি নেগেটিভ ৰিজাল্ট আহে, তথাপিও তেওঁলোক 7 দিন হোম কোৱাৰেণ্টিনত থকাটো বাধ্যতামূলক হ'ব। কাৰণ এইটো যথেষ্ট শক্তিশালী ভেৰিয়েণ্ট, যোনটো অমিক্ৰণ, আৰু বিশেষকৈ আহিছে বিদেশৰ পৰা। গতিকে এই গোটেই এছঅপিখন এয়াৰপৰ্ট আৰু বিমান ভ্ৰমণকাৰীসকলক লৈ গোটেই এছঅপিখনৰ মূল বিষয়বস্তু জাৰি কৰা হৈছে। বিমানবন্দৰত নামাৰ পিছত তেওঁলোকে টেষ্ট কৰিব লাগিব। ইয়াৰ পৰা অহা আৰু যোৱা বিমান ভ্ৰমণকাৰী অহাসকলে বা যোৱাসকলে, ইয়াৰ পৰা যিসকল যাব বিদেশলৈ বুলি, তেওঁলোকে 14 দিনত বিভিন্ন দেশ ভ্ৰমণ কৰাৰ যিখিনি গোটেই তথ্য তেওঁলোকে যদি ধৰি ল'লোঁ, মই আজিৰ পৰা 14 দিনৰ পিছত মই আমেৰিকালৈ যাম, আজিৰ দিনটোলৈকে বা আজি 14 দিনৰ আগৰ এই দিনটোলৈকে মই ক'লৈ গৈছোঁ, মই যদি জাপানলৈ গৈছোঁ, ম্যানমাৰ গৈছোঁ, য'তেই নগৈছোঁ, এই গোটেই সবিশেষ তথ্য এয়াৰ পৰ্টেলত তেওঁলোকে তাত আপলোড কৰিব লাগিব, জনাব লাগিব তেওঁলোকৰ বিদেশ ভ্ৰমণ সম্পৰ্কীয় স্বঘোষণাপত্ৰ। আৰু মই যিটো ডেটত যাম সেই ডেটৰ 72 ঘণ্টাৰ পূৰ্বে মই RT-PCR টেষ্ট কৰিব লাগিব। টেষ্টৰ নেগেটিভ হোৱাৰ চাৰ্টিফিকেটখনো আপলোড কৰিব লাগিব আৰু সেই চাৰ্টিফিকেটখন যে সত্য সেইটোও তেওঁ স্বঘোষণাৰ দ্বাৰা প্ৰমাণ কৰি তাত দিব লাগিব। আৰু বিমানত উঠাৰ পূৰ্বে এয়াৰ সুবিধা পৰ্টেলত ভাৰতীয় বা অসামৰিক আমাৰ বিমান সেৱা বা বিমান পৰিবহণ যি মন্ত্ৰণালয় আছে, সকলোবিলাক তথ্য কোৱাৰেণ্টিনত থকাৰ বিষয়ে তেওঁ মান্তি হ'ব লাগিব, যে মই গৈ পেলাই যিমান দিন তেওঁলোকে ধাৰ্য কৰি দিয়ে সিমান দিন কোৱাৰেণ্টিনত থাকিব লাগিব, বা আমাৰ ইয়ালৈ যিসকল আহিব 7 দিন যি বাধ্যতামূলক কোৱাৰেণ্টিন কৰা হৈছে তেওঁলোক থাকিম বুলি তাত মান্তি হ'বৰ কাৰণে তেওঁ তাত স্বঘোষণাপত্ৰ দিব লাগিব বা তেওঁ মান্তি হ'ব লাগিব, দিব লাগিব। আৰু অধিক কঠোৰ হৈছে বিশেষকৈ বিমানবন্দৰত বা বিমান যাত্ৰীসকলৰ বাবে। আৰু সকলো যাত্ৰীয়ে বিমানবন্দৰত এতিয়া কোভিড পৰীক্ষাৰ বাবে নমুনা দিব লাগিব, শাৰীৰিক দূৰত্ব মানি চলিব লাগিব, সেইখিনিতো ন্যূনতম কথা। এতিয়া কিছুদিন আগলৈকে বিমানবন্দৰত বাহিৰৰ পৰা অহাসকলৰ RT-PCR লোৱাটো জৰুৰী আছিলে, কিন্তু 2টা ড'জ যিসকলে সম্পন্ন কৰিলে আমাৰ কোভিড ভেকচিনৰ, তেওঁলোকে ল'ব নালাগিছিলে আৰু টেষ্টটো বাধ্যতামূলক নাছিলে। কিন্তু এতিয়া যিসকল বাহিৰৰ পৰা আহিব, আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণ কৰি আহিব, তেওঁলোকে সকলোৱে টেষ্ট কৰিব লাগিব। মাত্ৰ 5 বছৰৰ তলৰ শিশুক তেওঁলোকক ৰেহাই দিয়া হৈছে, কিন্তু যদি লক্ষণ থাকে তেতিয়াহ'লে লক্ষণ থাকিলে শিশুসকলকো পৰীক্ষা কৰিব। গতিকে এই গোটেই এছঅপিখন মূলতঃ আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণকাৰীসকলৰ বাবে বুলি ক'লেও ভুল নহ'ব, আৰু বিমান পৰিবহণ যিসকলে সঘনে কৰে তেওঁলোকৰ বাবে এই এছঅপিখন জাৰি কৰা হৈছে। এই এছঅপিখন মূলতঃ কিন্তু অমিক্ৰণে আনিব পৰা উদ্বিগ্নতামূলক পৰিস্থিতিৰ পৰিপ্ৰেক্ষিততে এইখন জাৰি কৰা হৈছে। আৰু ইয়াত আজি যিখন এছঅপি, এই এছঅপিখনত বাকীবিলাক কোভিডৰ প্ৰট'কলটো আছেই, কেৱল বিমানবন্দৰ সম্পৰ্কীয় কথা বা বিমানবন্দৰ সম্পৰ্কীয় নীতি নিয়মতে এই এছঅপিখন নিৰ্দিষ্ট কৰি ৰখা হৈছে। মূল কথা 3টাই। এটা হ'ল ইয়াৰ পৰা যোৱা বা অহা সকলো আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণকাৰী RT-PCR টেষ্ট কৰিব লাগিব, 72 ঘণ্টাৰ পূৰ্বে তেওঁলোকে এয়াৰ সেৱা পৰ্টেলত আপলোড কৰিব লাগিব। আৰু যিসকল বাহিৰৰ পৰা আহে সেইসকলে পোনে ঘৰলৈ যাবলৈ নাপায়, যদিও RT-PCR নিগেটিভ থাকে তথাপিও তেওঁলোকে 7 দিন কোৱাৰেণ্টিন বাধ্যতামূলকভাৱে থাকিব লাগিব। আৰু যদি পজিটিভ থাকে তেতিয়াহ'লে তেওঁলোকে কোভিডৰ নীতি অনুসৰি তেওঁলোকে চিকিৎসালয়ত ভৰ্তি হ'ব লাগিব। আৰু সকলোবিলাক তথ্য সামৰি ভ্ৰমণ সম্পৰ্কীয়
তেওঁলোকে এয়াৰ সুবিধা পৰ্টেলত সকলোখিনি তাত আপলোড কৰিব লাগিব মূলত বিমানবন্দৰৰ সম্পৰ্কতে এই গোটেই ছবিখন জাৰি কৰা হৈছে এয়া আছিলে ছায়ামণি ভূঞা মূলতঃ বিমানবন্দৰৰ যিখিনি নীতি নিয়ম সেইখিনিৰ ওপৰতে বেছিকৈ গুৰুত্ব দিয়া হৈছে আৰু অমিক্ৰন যি ভেৰিয়েণ্ট সেই ভেৰিয়েণ্ট ইতিমধ্যে সমগ্ৰ বিশ্বতে এক মাৰাত্মক ভাইৰাছ হিচাপে চিনাক্ত হৈছে ভাৰততো ইতিমধ্যে কেইবাজন লোক আক্ৰান্ত হৈছে আজিৰ দিনটোতো দুজনকৈ লোক আক্ৰান্ত হৈছে মহাৰাষ্ট্ৰ আৰু কৰ্ণাটকক ধৰি বিভিন্ন ৰাজ্যত ইতিমধ্যে ক'ভিড ভেৰিয়েণ্টৰ উপস্থিতি ধৰা পৰিছে